মণ্ডলী আজি আপোনালোকক ক'ব বিচাৰিছোঁ এবিধ আনকমন চৰাই বুলি ক'ব লাগিব। সেইবিধ হ'ল আমাৰ ভাষাত কোৱা হয় খন্তীয়া বগ। আৰু এই খন্তীয়া বগ কিয় কয় সিহঁতৰ ঠোঁটটো এই খন্তি বা স্পনৰ দৰে গুৰিটোৰ ফালে সৰু আগটো ডাঙৰ, সেইকাৰণে খন্তিৰ লগত মিলাই পেলাই খন্তীয়া বগ বুলি কৈছে। আৰু ইহঁতক ঠাই ভেদে নামবিলাক বেলেগ বেলেগ কয়। আমাৰ ইয়াতে কোৱা হয় হোৱাইট স্পনবিল, আৰু এনে কিছুমানে কয় ইউৰেছিয়ান স্পনবিল, আফ্ৰিকাত কয় অকল স্পনবিল। গতিকে 3 ৰকমৰ নাম কোৱা শুনা যায়। আমাৰ অসমত কোৱা হয় খন্তীয়া বগ আৰু মাহদলা। এই আপোনালোকে দেখা পাইছেনে জাত, এই জাতবিলাকত মাহ দলে মচুৰ দলে সেনেকুৱাকৈ বস্তুটো মিহি কৰে। তেনেকৈ ইহঁতে সেই ডাঙৰ ঠোঁটটোৰে চেপেটা ঠোঁটটোৰে খাদ্যটো ল'লে চেপি পেলায়। সেইকাৰণে মাহদলাৰ নিচিনাকৈ দলি পেলায় কাৰণে মাহদলা নাম এটা উঠিছে। বৰ সুন্দৰ নাম। গতিকে এই চৰাইবিধ ইউৰেছিয়া বুলি কওঁতে আমি জানিব লাগিব যে ইউৰোপ আৰু এছিয়া মহাদেশৰ চৰাই, আৰু ইহঁত শীতকালিৰ প্ৰব্ৰজনকাৰী চৰাই। শীতকাল হ'লে আমাৰ পৰিৱেশবিলাকলৈ আহে আৰু অতি সতৰ্কতাৰে চলে। ইহঁতে মানুহৰ ভয়ত পুৱা সময়খিনিত আৰু গধূলি আন্ধাৰ হোৱাৰ আগৰ সময়খিনিত বেছিকৈ খাদ্য খায়, খাদ্য খাবৰ কাৰণে ওলাই আহে। আৰু ইহঁতৰ খাদ্য খোৱা ঠাইবিলাক হ'ল আমাৰ যিবিলাক বিল, ডাঙৰ পুখুৰী, হ্ৰদ, আমি যিটো ঝিল কওঁ, জলাভূমি, ৱেটলেণ্ডছ, এইবিলাকত সিহঁতে খাদ্য বিচাৰি ফুৰে। দলনি, পিটনি, এইবিলাক নলনি, এইবিলাকত মাছ বিচাৰি ফুৰে। নদী আৰু মহাসাগৰীয় সাগৰীয় উপকূল অঞ্চলতো সময়ত যায়। গতিকে আফ্ৰিকাৰ উপকূল অঞ্চল বা ইউৰোপৰ উপকূল অঞ্চল এইবিলাকতো সিহঁতে যায়। আচলতে ইহঁতে মধ্য এছিয়া আৰু উত্তৰ এছিয়া আৰু ইউৰোপৰ চৰাই, আৰু পৰিভ্ৰমী হিচাপে আমাৰ দক্ষিণ এছিয়াৰ দেশবোৰলৈ আহোঁতে আমাৰ অসমলৈকো আহে, ভাৰতবৰ্ষলৈকো আহে। আৰু ভাৰতবৰ্ষৰ যিবিলাক ওচৰ চুবুৰীয়া দেশবিলাক আছে, যেনেকৈ ম্যানমাৰ, বাংলাদেশ আদি, এইবিলাকতো আহে। কিন্তু ইহঁতৰ বোলে শত্ৰু বেছি, মানুহে বহুত অন্যায় কৰে কাৰণে সিহঁতে আজিকালি সংখ্যাত বহুত কমি গৈছে। আৰু ইহঁত দেখাত একেবাৰে চৰাইটো বগা, ফুট বগা, মানে বৰফৰ দৰে, গাখীৰৰ দৰে বগা বুলি ক'ব পাৰি। কিন্তু ঠোঁটটো ক'লা আৰু সজলা, ঠোঁটৰ মূৰৰখিনি অকণমান সপোলা ছাল আছে, আৰু এই ঠোঁট ঠেং মানে দীঘল, ক'লা সজলা, আৰু ডিঙিটো দীঘল। আৰু ইহঁতে যেতিয়া জাক পাতি উৰে, উৰাৰ পজিশ্যনটো আমাৰ ইংৰাজীত কয় ভিকুনীয়া। আমিনো ভিকুনীয়াকৈ কিয় কওঁ, জাকৈকুনীয়াকৈ উৰা মাৰে। আমাৰ জাকৈখন যেনেকুৱা ভি আখৰৰ আকৃতিৰ, এই জাকৈকুনীয়াকৈ এটা উৰা মাৰে। আৰু যিবিলাক ষ্টৰ্ক আছে আমাৰ বগলীবিলাকৰ, বগলী, বৰটোকোলা, ষ্টৰ্ক মানে হ'ল বৰটোকোলাবিলাকৰ নিচিনাকৈ অকণমান চ'ৰিং কৰে, ওপৰত উৰে। আৰু ইহঁতক আমাৰ ধৰ্মশাস্ত্ৰৰ যিবিলাক আছে, এইবিলাক পুৰাণত ইহঁতক হেৰি কৈছিল গড অফ উইণ্ড, বতাহৰ দেৱতা, বায়ু দেৱতা বুলি ক'লে সন্মান কৰে, মানে পৱন দেৱতা বুলি। সেইকাৰণে হিন্দু মানুহবিলাকে এই চৰাইটো কেতিয়াও অন্যায় কৰাটো মানে ভাল নাপায়। তেওঁলোকে অন্যায় কৰিব নোৱাৰে, কাৰণ তেওঁলোকে মানে পৱন দেৱতা, বায়ু দেৱতা বুলি সন্মান জনাই আহিছে। আৰু এনেই বেলেগ বেলেগ জেগাত বেলেগ বেলেগ মানুহবিলাকে হয়তো অন্যায় কৰে কাৰণে চৰাইবিলাক অন্যায় হৈ আছে। গতিকে সময় নালাগে। আৰু ইহঁতৰ বংশবৃদ্ধিৰ সময়টো হ'ল মে' মাহৰ পৰা অক্টোবৰ মাহলৈকে সিহঁতে বংশবৃদ্ধি কৰে। আমাৰ ইয়াতে 3টা 4টাকৈ কণী পাৰে, আৰু কণী পাৰি
প্ৰায় 21 ডেজ 21 দিনৰ পৰা 22-23 দিনলৈকে উমনিত বহে আৰু ইহঁতৰ উমনি লওঁতেও আমাৰ যিবিলাক পানী কাউৰী, দৈ কলা, বগলী, বগ এইবিলাকৰ জাকৰ লগত ডাঙৰ ডাঙৰ গছৰ তালত ফেৰেঙুটিযুক্ত গছত বাঁহ সাজে। বাঁহত ঠাল ঠেঙুলি গোটাই লৈ মাছখিনি দোৱা কৰি লৈ তাত কণীটো দি পেলাই উমনিত বহে। বাঁহ সাজোতে পিতৃ মাতৃ দুয়োটাই লৰক লাগি সমানে কষ্ট কৰে, কৰি পেলাই বাঁহ সাজে আৰু বৰ মৰমীয়াল চৰাই ইহঁত। আৰু ইহঁতৰ যে বগ নামটো কিয় দিলে, আচলতে এইটো বগৰ বংশধৰ নহয়, ইহঁতৰ বংশটো হ'ল আমাৰ যিটো আইবিজ চৰাই আছে, আইবিজৰ বংশধৰ, আইবিজৰ সমগোত্ৰীয়। গতিকে কিন্তু বগ নামটো যে ক'লে, এই বগবিলাক আমাৰ যিটো গো বগবিলাকে বংশ বৃদ্ধিৰ সময়ত যেনে গাৰ ৰংটো সলনি হয়, এই ইহঁতৰ গাটোৰ ৰংটো সলনি হয়। সিহঁতৰ ঠোঁটৰ গুৰিটো অকণমান হালধীয়া হৈ পৰে, আগটো হালধীয়া হৈ পৰে, মূৰৰ পিছফালে অকণমান এৰি ওলাই যায়, সেইটো ইংৰাজীত কোৱা হয় চুলি, মুকুট বা ইংৰাজীত কোৱা হয় ক্ৰেষ্টৰ দৰে ওলাই যায়। আৰু এই ডিঙিৰ তলত, ডেউকাৰ তলত হালধীয়া ৰঙৰ পৰা উদ্ভৱ হয় আৰু সৰু মিহি হালধীয়া বান্ধা পাখি ওলায় আৰু পিছফালটোত বগা পাখি ওলায়। সেইকাৰণে সিহঁতে হেৰি হৈ পেলেও আইবিজ বংশৰ হৈ পেলেও বগ নামটো পাইছে আমাৰ সন্তীয়া বগ। গতিকে এই সন্তীয়া বগ সম্পৰ্কে আমাৰ বেছি এইটো নাই। এনে আইবিজৰ লগত লগ লাগি গোটেই পৃথিৱীত 15বিধ চৰাই আছে আৰু ইহঁতৰ মাত্ৰ 3টা প্ৰজাতিহে এতিয়ালৈকে পোৱা গৈছে। এটা হ'ল ব্লেক বিল স্পোনবিল আৰু এটা হ'ল ৰ'জিয়েট স্পোনবিল। ৰ'জিয়েট স্পোনবিলটো দক্ষিণ আমেৰিকাৰ পৰিৱেশত থাকে আৰু উপকূলৱৰ্তী অঞ্চলবিলাকত। আৰু এইটো যিটো ব্লেক বিল স্পোনবিল হ'লো, এইটো আমাৰ দক্ষিণ এছিয়াৰ স্পোনবিল। আমাৰ পৰিৱেশত 2টা প্ৰজাতি পায়। আৰু এই বগা যিটো কৈছোঁ আমি হোৱাইট স্পোনবিল বা ইউৰেছিয়ান স্পোনবিল, ইউৰেছিয়ান বুলি কওঁতে ইউৰোপ আৰু এছিয়াকে বুজাই বুলি আগতে কৈছোঁ মই। গতিকে এই চৰাইবিধৰ কিন্তু এতিয়া বংশটো বহুত কমি গ'ল। আগতে আহিছিলে জাক পাতি 20টা 30টাই জাক পাতি আহিছিলে, আজিকালি বহুত কম দেখা যায়। আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত, পবিতৰা, দীপৰ বিলত, মাগুৰী বিল এইবিলাকত 2টা এটাহে দেখা যায়, জাক দেখা নাযায়। গতিকে আমাৰ মানুহবিলাকে যদি অলপমান মৰমৰ চকুৰে চায়, তেতিয়াহ'লে এইবিলাক চৰাই বংশটো ৰৈ যাব আৰু অন্যথা কিন্তু আমি ইহঁতক দেখা নোপোৱা হ'ম আমি কিছুদিন পিছত। এইখিনি কৈ আজিলৈকে এৰিছোঁ। নমস্কাৰ।